এফালে আহিলি যে সেইটো চাইডে নাযাওঁ নেকি? এই এফালেদি শ্বৰ্ট হয়, এফালেদি যাম একাও। ঐ ৰাস্তাচোন কেলা কিবা নিচিনা। হেই একো নহয়, এইটো ইমান ভয় খাওঁ নে? দুইটা মনে মনে আহি থাক না, মই নিব লাগে নি আছো নহয়। বল বল। তই কি ভয় নাখাৱ নেকি? হেই ভয় খাই নেকি? মালহে খাব লাগে। আছে নেকি? মোক 5 টকাটোৱে দিবলৈ আছে, তই এতিয়া মাল খাৱ। মাল খাওঁ যদি 5 টকা আগত দি ল। দি আছো দে। কি কৈ আছিলো বোলে? ভূত ভূত। চা তোৰ কি হ'ল? তই চাবৰ দিছ কাৰণে চাইছো। বহ এতিয়া শুন, দে কৈ যা, কি হ'ল? গাড়ী চলা। ঐ আমাৰ ককা কাহিনী এটা আছে, শুনিবি নেকি? ক ক। আমাৰ ককা যে ভূতক আগতে আহ বুলি ক'লে আহে, যা বুলি কওঁতে যায়। হেই শুনিছ জানো? ক বে। অঁ হেই সঁচাকে তোমাৰ কি আছিল? অ কচোন কচোন। বহুত ডাঙৰ তান্ত্ৰিক আছিলো। হে কিমান ডাঙৰ? কি হ'ল? নাই দে। এই মাধুৰ্য, তই কেতিয়াবা ভূত দেখিছ নে? অঁ কিয় দেখা নাই? কেনেকুৱা কচোন? চুলি যি দীঘল, নখ যি দীঘল, ভৰিকেইডালো যি দীঘল, কিয় দেখা নাই? নিজে দেখিছো, মই নিজ চকুৱে দুটাই দেখিছো। বাহ তই চব দেখিছ? অঁ দেখিছোতো। সেইটো দেখিছ? কোনটো? সেইটো চুপ মনে মনে থাক। কি হ'ল? সেই তই হে ভূত বুলি এতিয়াই মাৰি দিলো হয়। তই এনেও ভূত মাৰিব নোৱাৰ। কি কৰা যায় এতিয়া? কি কৰিবি, এইখিনি জেগাত মানুহ চানুহ একোৱেই নাই, গোটেইখিনি একদম নিচা। এতিয়া ৰাতি ইয়াতে থাকিব লাগিব, এইখিনি একো নাই, নহ'লে খেলিলৈ যাব লাগিব। ঐ কি কৰিম এতিয়া? প্ৰথমতে ইয়াক উঠাই ল, তাৰপিছত ভাবিম। ঐ ঐ ঐ ঐ উঠ উঠ ঐ। গোটেইটো ক'বই পৰা নাই, গাড়ী বেয়া হ'ল এতিয়া কি কৰ? শুই থাক। হা গোটেইটো চাচোন, মই কৈছিলো নে নাই তোক ইয়াক নানো বুলি পেলাই? ঐ জহনি যোৱা উঠ। এতিয়া কেনেকে থাক থাকচোন। এখন কেনেকে বেয়া হ'ল? গাড়ীখন আহি আছিলো বেয়া হৈ গ'ল। চালা মাল অকণ পাই যোৱা হয় গোটেই ৰাতিটো চলি গ'ল হয়। আৰে
আজি তোমাক বধিম এই বাক মালটো অলপ সৰু আছিল কিন্তু তই পালি ক'ত আৰে পাৰ্টিত উঠাই দিলো যোনটো পাৰ্টি খাব গৈছ তাতাই মাৰি লৈ আহিছ যা চেলুট ভাই চেলুট মজা আজি ভাল লাগিল মজা লাগিছে বুজিছনে আজি মোৰ বেয়া দুখ লাগিছে কিয় এজনী ছোৱালী এইডাল বাৰীত হৈ গ'ল বহুত ভাল পাইছিল তাক বহুত ভাল পাইছিল কিন্তু এইডাল বাঁহ খাই থৈ গ'লো মই সোমাই থৈ গ'ল ঐ বহুত ৰাতি হ'লে গাড়ীতে শুব ব'ল বল যা তহঁতে যা মই নাযাওঁ যা ৰাখ তই এইটো কি হ'ল এইটো পাগলটো কি হ'লে আকৌ বলচোন কি হ'ল তোৰ কি হ'ল এইটো ক'বা আহিলে চালা এইটো খাই লৈ পেলাই এয়া হৈ আছে দোকানখনত কি কি আছে আৰু এইফালে ভাল পাইছিলো এইডাল এটা কথাকে বাৰে বাৰে কৈ আছে ইয়াৰ বেছি মিছা হৈ গ'ল ইয়াৰ খাতি শুনিলো চালা ইয়াক এতিয়া নিচা কেনেকে ফাটাম এটাই উপায় আছে ইয়াক খালি এতিয়া নেমু পানী খুৱাব লাগিব বল তেনেহ'লে ইয়াক গাড়ীতে থৈ পেলাই নেমু বেছি বল বল এই ৰাতিখন এতিয়া নেমু ক'ত পামই নেমু এনেকে বিচাৰি বিচাৰি গৈ থাকিব লাগিব ৰাস্তা কিনাৰে কিনাৰে মই চা মই নেমু আনিবৰ কাৰণে বেগ ল'লো দে ভালে গ'লি দে নেমু পালে হ'ল আৰু বুজিছ আগলৈ গৈ থাকিব লাগিব পাম জানো কি খাব লাগিব বচোন বল আগলৈ বচ মোৰ পেচাব কৰা লাগিছে যা নহ'লে তই কিন্তু থাক যা
নেমু পাই গ'লো পাৰলি নেকি ব'ল তেনেহ'লে ব'ল ơi এনেও পানী অলপ খাই ল খা আৰু অলপ খা আৰু খা ঐ নিচা ফাটিছিল নাই কি হ'ল কিবা হ'লি নেকি এনেকৈ চাই আছো যে খুৱাই থৈ দিম এতিয়া শুই থাক মজা আছা একদম ৰাতিপুৱালৈকে টোপনি গৈ থাক এইটো ক'ত গ'লি ঐ এইটো নাই যে মদাহীটো কোন মদাহীটো নাই যে কি কি চা এইটো আকৌ তাত কি কৰি আছে কি হ'ল বে ইয়া তই এটা কাম কৰ তই যাচোন তাৰ ওচৰলৈ কি হ'ল বে ইয়া কি হৈছে ৰে জানো এতিয়া মোৰ ভয়হে লাগিছে গম পাৱ নে এইটো বেছি নিচা হৈ আছে বে ইয়া আৰু অলপ নেমু পানী খুৱাই দিওঁ নেকি হে দি দিওঁ উলিয়া এই বেগটো আছে ইয়াতে লৈ ল এইটো ক'ৰ পৰা আহিলে এইটো মই পেচাব কৰিব যাওঁতে নেমুকেইটাৰ লগতে আছিলে কি নেমুকেইটাৰ লগত এইকেইটা কি গ্ৰহ তই জান কি ৰে তাক বেয়া বস্তুৱে পালে তই ক'ৰ পৰা উঠাই লৈ আহিলি এইসোপা মতিব যাওঁতে ধুনীয়াকৈ পৰি আছে নেমু লাগে নেমু লৈ আনিছো
ঐ ক। এটা কাম কৰি দে কি ইয়াৰ যে ই যে পানীখিনি যে খালে বমি কৰি পেলাই উলিয়াই দে বহুত বাঢ়ি আহিব অঁ তোৰ তোক ঘূৰাব লাগিব পানী ওলাই আহিব ঘূৰাই দিওঁ নহ'লে দি দে না মজা লাগিল বে ইছ ৰাম কি ক'ম আৰু কি হ'ল আকৌ ধেমালিহে কৈছোঁ এতিয়া মাৰ খাই মৰিলি হয়